নমস্কাৰ বন্ধুসকল, মই আজি বৰপেটা জিলাৰ মানিকপুৰৰ ছত্ৰকোনাৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত আহি উপস্থিত হৈছোঁ। এই আপোনালোকক চাওক, বিশাল ব্ৰহ্মপুত্ৰ নদী। ইফালে চাব, আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ নদী কিমান আপোনালোকে চাই আছে। আৰু সেইমুখে আপোনালোকে অলপ ইফালে চাওক কিমান ধুনীয়াকৈ এইবিলাক সেউজীয়া খেতিবিলাক চাই আছে। এইবিলাক সকলোখিনি বাদাম খেতি হয়। কেনেকৈ ধুনীয়াকৈ বাদাম খেতি কৰিছে মানুহে, আৰু এই ইমান ধুনীয়াকৈ যে মানুহে বাদাম খেতি কৰিছে, তো এটা কল্পনাবিলাক সি যেন মন লৈ ইয়াতে উপস্থিত হ'ব। আৰু আপুনি যিবিলাক কল্পনাত ভাবে যে স্বৰ্গ কেনেকুৱা হয়, একচুৱেলি স্বৰ্গখন যে এনেকুৱাই হয়, এইটোৱেই যে বাস্তৱৰ স্বৰ্গ, এইটো একচুৱেলি এইটো অস্বীকাৰ কৰিব নোৱাৰিব আপোনালোকে। কিয়নো চাওক, এয়া ব্ৰহ্মপুত্ৰ নদী। আপোনালোকে সেই বিশাল ব্ৰহ্মপুত্ৰ নদীক যিসকলে এই মহান মহান কবি সাহিত্যিকসকলে যাক লৈ ইতিমধ্যে কবিতা গল্প ৰচনা কৰিছে, যাক লৈ এই জল্পনা কল্পনা সাহিত্যৰ পাতত কবিতাৰ শাৰীত যিটো নদী ঠাই পাইছে, আৰু ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ আটাইতকৈ মৰমৰ যিটো নদীত মানুহৰ প্ৰেৰণা আৰু শক্তিৰ উৎস, এই ব্ৰহ্মপুত্ৰ নদীক আমি কওঁ। আৰু সেই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত আমি আহি উপস্থিত হৈছোঁ। আৰু ইফালে আৰু আপোনালোকক এটা ধুনীয়া বস্তু দেখুৱাম আমি। আহক আপোনালোকে চাওক যে এইফালে আপোনালোকে যে মই যাই আছোঁ, সেই বেলি ডুবি আছে। আপোনালোকে চাই আছে যে কিমান ধুনীয়াকৈ বেলি ডুবি আছে। আৰু সেয়া কি আপোনালোকে চাব পাৰে। চাওক, বেলি আচলতে দুটা নহয়, কিন্তু ইয়াতে বেলি সকলো সময়তে এটাই থাকে, কিন্তু তলতে এটা চাওক কেনেকৈ ব্ৰহ্মপুত্ৰ নদীত আৰু পাহাৰৰ ওপৰত যিটো আমাৰ বাঘবৰ পাহাৰ, বৰপেটা জিলাত থকা একমাত্ৰ পাহাৰ, আৰু এই একমাত্ৰ পাহাৰখনৰ নামে হৈছে বাঘবৰ, য'ত আমি এক পিকনিকস্থলী বা বনভোজস্থলী আমি ইয়াতে পাতিব পাৰোঁ। কিন্তু সেই বাঘবৰ পাহাৰ আচলতে কোনো ধৰণৰ চৰকাৰীভাৱে কোনো সংৰক্ষণ কৰা নাই, আৰু এই পৰ্যটকসকলৰ কাৰণে এটা ভাল সুন্দৰ জেগা হ'ব এই বাঘবৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা যি এই বাঘবৰ পাহাৰখন। এই বাঘবৰ পাহাৰখনক লৈ আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু চাওক আপোনালোকে কিমান ধুনীয়া, আৰু সেইফালে এতিয়া কহুৱা দেখিবলৈ পাইছে আপোনালোকে, কহুৱা খেতি। আৰু সেই কহুৱা খেতিক লৈ কবিৰ মন, সাহিত্যিকৰ মন যেনেকৈ একদম সপোনৰ নিচিনা হৈ থাকে, সেই স্বৰ্গৰ নিচিনা হৈ থাকে, যে স্বৰ্গক লৈ যেনেদৰে কল্পনা কৰে সেই মনটোক লৈ হৈ থাকে, সেয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু এইফালেতো আপোনালোকে বাদাম খেতি দেখিবলৈ পাইছে, সৌৱা মানুহৰ ঘৰ দুৱাৰ চাব আপোনালোকে কেনেকুৱা। আৰু এই ঘৰখন যে আপোনালোকে দেখিবলৈ পাইছে, এয়া অকলশৰীয়াকৈ এটা ঘৰেই মাথো, য'ত ইয়াৰে কোনো ধৰণৰ সেই আশে পাশে কোনো মানুহ নাই, ৰাতি সময়তো কোনো ধৰণৰ মানুহ নাথাকেই। এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে। আৰু ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকক আৰু দেখুৱাম। এই ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে চাবলৈ পাইছে যে কিবা কিবি দেখিবলৈ পাইছে, কিন্তু সেয়া একচুৱেলি কি আমি গম নাপাওঁ। সেয়া মানুহৰ ঘৰ দুৱাৰ নে মাটি কি, সেয়া আমি কোনো ধৰণৰ ভালদৰে গম পোৱা নাই এতিয়ালৈকে। তো আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন দেখি লৈছে কিমান ধুনীয়াকৈ। আৰু আকাশৰ ইফালে যেন একো নাই, কেৱল আকাশ আৰু পানী, দুয়োটা আকাশ আৰু পানীৰ কালাৰ যেন একেই হৈ আছে। তো সেই হিচাপে প্ৰায় আমি ধৰিব নোৱাৰা হৈছোঁ কোনটো পানী আৰু কোনটো আকাশ। সেই সুদূৰত আপোনালোকে দেখিবলৈ পাইছে। আৰু সেইফালে আপোনালোকে সেই নাও লৈ সেই মানুহ আছে, কিমানখিনি দূৰত আছে মানুহবিলাকে, আৰু সৌ গছ গছনি আছে আপোনালোকৰ দেখে। কিন্তু ইয়াৰে পৰা যে আপোনালোকে চাব ব্ৰহ্মপুত্ৰৰ মাজত কিবা চৰ বা কিবা কিবা আছে নেকি, কিন্তু সেইবিলাক কোনো ধৰণৰ একো দেখা পোৱা যোৱা নাই এতিয়ালৈকে। আৰু আপোনালোকক আকৌ এবাৰ দেখুৱাম যে এই ব্ৰহ্মপুত্ৰ বাঘবৰ পাহাৰৰ ওচৰত, যিটো মই অলপ আগতে কৈছোঁ যে পৰ্যটকস্থলী হ'ব, কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ইয়াক বিশাল পৰিমাণৰ ধন সংগ্ৰহ কৰিব পাৰিব, বিশাল ইনকাম হ'ব, ইয়াক কিন্তু চৰকাৰৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই ইয়াক লৈ। কিন্তু এই আপোনালোকে যে চাইছে ব্ৰহ্মপুত্ৰ নদীখনত আছে বেলি এখন, আৰু সেই বেলিখনৰ পাহাৰৰ ওপৰত যে আৰু এখন বেলি আছে, কিন্তু বেলিটোতো একটাই হয়, কিন্তু কিমান ধুনীয়াকৈ চিন এটা হৈ আছে, পাহাৰখন কিমান ধুনীয়া দেখা গৈছে। কিন্তু ইয়াক লৈ কাৰো যেন মাথাৰ মূৰটো নঘমায়, কিন্তু ইয়াক যেন এক সপোন পৰি সেয়ে আমি বাস্তৱত কল্পনা কৰি আছোঁ। আৰু আপোনালোকে আকৌ এবাৰ এই বাদাম খেতি আমি আপোনালোকক দেখুৱাম। আৰু বাদাম খেতি চাওক, এই মূলা ৰুইছে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি খোজকাঢ়ি আছোঁ। আৰু এই ব্ৰহ্মপুত্ৰৰ নদী হয়, আমি একেবাৰে আপোনালোকক ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত লৈ যাম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে। হয়, মই এতিয়া যাম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ব্ৰহ্মপুত্ৰ নদী, একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সেই পানীবিলাক দেখিবলৈ পাইছে আপোনালোকে। তো বন্ধুসকল, আজিলৈ আহোঁ। আৰু আমি এটা আশা কৰোঁ যে এই ব্ৰহ্মপুত্ৰ নদীটো আমাৰ কল্পনাৰ নদী, শক্তি বা ব্ৰহ্মপুত্ৰ নদীক লৈ আমাৰ কল্পনা কৰিলেই যেন আমাৰ ভিতৰত গাৰ পৰা এটা শক্তিৰ সঞ্চাৰ হয়, যিকেই নহওক। কিন্তু আমাৰ এটা আশা আছে যে বৰপেটা জিলাত থকা যে একমাত্ৰ পাহাৰ, সেই পাহাৰখনৰ বৰ্তমান এই চুকে কোণৰ পৰা বহুতো মানুহ অহা দেখিবলৈ পোৱা যায় পাহাৰখনক দেখিবলৈ। আৰু সেইকাৰণে পৰ্যটন যদি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়, সঁচাকৈ আমাৰ এটা ভাল
এই আৰ্থিকভাৱে কিবা এটা কৰিব পৰা যাব আৰু সেইটো সংৰক্ষণৰ ব্যৱস্থাটো আমি কামনা কৰোঁ। ধন্যবাদ।